এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? মোৰো ভালে। পোনপ্ৰথমতে সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু এটা আজি ভিডিঅ' দিম বুলি ভাবিছোঁ, ৰেচিপি ভিডিঅ'। সেইটো দিম আজি এটা থলুৱাভাৱে অসমীয়া ৰেচিপি এটা দিম। আপোনালোকে চাওক আৰু উপভোগ কৰক। এয়া গধূলি 6টামানেই বাজিছিল। তেতিয়া মই ওচৰৰ খুৰীহঁতৰ ঘৰলৈ যাবলৈ ওলাইছিলোঁ। হৈছে মোৰ আজি ৰেচিপিত কলপচলা লাগিব আৰু সৰু চাইজৰ আমাৰ ঘৰত কলগছ নাই, সেইবাবে মই ভাবিলোঁ খুৰীহঁতৰ ঘৰৰ পৰাই লৈ আহোঁ। পালা নেকি? মা যাওঁ আহক। মা কৃষ্ণ, এতিয়া দবাও কোবাইছে। যাওঁ আৰু দেই ঘৰলৈ। কোনে কৈছে? কলপচলা খাব লাগেতো, স্বাস্থ্যৰ কাৰণে বহুত ভাল। এয়া ঘৰ আহি পাই গ'লোহি। বৰষুণ দি আছে চিপ চিপকৈ একদম। বতৰটো কিন্তু আজি ভাল কৰিছে পূৰা। নেটটো অহা নাই নেকি এতিয়ালৈকে? আমাৰ পাৰ্লি মইনা শুই আছে পূৰা, তাই শুই আছে। হয় নহয়? শুই থকা দেই, তুমি শুই থকা। আৰু এটা কথা ভিডিঅ'টোৰ যোগেদি কৈ থৈ দিওঁ, আজিৰ দিনটোত যিসকলে এক্সাম দিছে তেখেতলোকক কৈছোঁ, আজিৰ দিনটোত আমি 8 ঘণ্টা ছেক্ৰিফাই কৰিছোঁ নেটৱৰ্কটোৰ। আৰু তাৰ বিনিময়ত আমাক যদি চাকৰি কৰাৰ পিছত, যদি চাকৰি পোৱাৰ পাছত যদি পাৰ্টিটো নিদিয়ে, তেনেহ'লেতো ধৰিম। কাৰণ তেখেতলোকে এক্সাম দিছে আৰু আমি কি পালোঁ? আমাৰতো 8 ঘণ্টা আমি নেট নাই, আমাকতো পাৰ্টি দিবই লাগিব। মইতো ওচৰত পোৱাখিনিক ধৰিম দেই। এতিয়া কৈ আমাৰ ছোৱালীজনীয়ে আজি প্ৰাৰ্থনা কৰিব গৈছে দেই, নামঘৰত সোমাব গৈছে তাই। গধূলি সময়খিনি অকণমান সঁচাকৈ ভাল লাগে। পৰিৱেশটো চাওক, একদম আন্ধাৰ হয়। লাইটটো জ্বলাই থৈছে কাৰণে পোহৰ হৈছে। এয়া আমাৰ ঘৰৰ কাষতে ধুনীয়াকৈ নামঘৰখন লোৱা হৈছে। গধূলি ৰাতিপুৱা প্ৰাৰ্থনা কৰা হয়। যাৰ সময় অকণ হয় আৰু এইকণ সময়তে গা ধুই আহিব পাৰে যোনে তেখেতে। আমি এতিয়া বস্তুখিনি যোগাৰ কৰি লওঁগৈ, কি কি ইনগ্ৰিডিয়েণ্ট লাগে সেইখিনি যোগাৰ কৰি লওঁগৈ। অকণমান হালধি দিব পাৰে, এইটো অপশ্যনেল হয়। মই তথাপি দিছোঁ। মই মাংসখিনি চাওকচোন, মাংসখিনি তাতে কাটি আনিছে ধুনীয়াকৈ সৰু সৰু পিচ কৰি পিনি। মানে মোৰ কাটিবলগীয়া সময়কণ হোৱা নাই আৰু ধুনীয়াকৈ হৈ গৈছে। সেইটো জোখত আনিলে ভালেই লাগে। মোৰ বেছি ডাঙৰ ডাঙৰ হ'লেও ভাল নালাগে, নহয় জানো? সেইবাবে এয়া ডাঙৰ চাইজৰ এটা পিঁয়াজ লৈছোঁ আৰু এয়া কেঁচা জলকীয়া, আদা নহৰু, এয়া ইমানটো চাইজত কাটি লোৱা কলপচলা আৰু মাংসৰ আৰু এটা ডাঙৰ চাইজৰ আলু। বাকী ভিডিঅ'টো চাই থাকোঁচোন আগলৈ। কেৰাহীখন যিহেতু গৰম হৈছে, মই ইয়াত তেলটো দি দিছোঁ। তেল গৰম হৈছে, এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। জলকীয়াকেইটা দি দিছোঁ। পিঁয়াজখিনি ভজা হৈছে। মই বইল কৰি ৰখা গাহৰি মাংসখিনি ইয়াতে দি দিম। মই এতিয়া এচামুচ ইয়াতে নিমখ দিছোঁ। আধা চামুচ মই হালধি দিছোঁ। মই হালধি অলপ কমকৈ দিছোঁ, কাৰণ বইল কৰা টাইমত মই অলপ হালধি ইয়াতে এড কৰিছিলোঁ। এতিয়া এনেদৰে লৰাই দিব নিমখ আৰু হালধি দিয়াৰ পাছতে। মই মাংসখিনি যিহেতু বইল কৰিয়ে ৰাখিছোঁ, মই অলপ টাইম ফ্ৰাই কৰিম এনেদৰে। আৰু অলপ পাছতে মই ইয়াতে আলু এড কৰি দিম। এতিয়া মই ঢাকনখন আঁতৰাই চাওঁ। এয়া
মাংসকণ অকণমান ফ্ৰাই ধৰণে ইয়াত হৈছে। এতিয়া মই ইয়াতে কাটি ৰখা আলু পিচ দি দিছোঁ। আৰু এনেকৈ ধুনীয়াকৈ লৰাই মেলি লগত মিক্স কৰি দিব। বেছি টাইম নাভাজিব, কিয়নো বেছি ভাজিলে মাংসখিনি একদম তেলটো দেখিছেনে সৰু হৈ যাব আৰু তেলটো ওলাই গৈছে, বহুত তেল ওলাইছে দেই ইয়াৰ পৰা। এতিয়া মই আদা নহৰু পেষ্টটো দি দিছোঁ। বৰ ধুনীয়া এটা স্মেল আহিছে দেই, স্মেলটো বহুত ধুনীয়া লাগিছে। এতিয়া মই 5 মিনিটমান মিডিয়াম ফ্লেমত ৰাখিম। তাৰ পাছত মই কাটি থোৱা কল পচলাখিনি এড কৰিম। মোৰ 5 মিনিট হৈ গ'ল। এতিয়া মই কল পচলাখিনি কাটি থোৱা কল পচলাখিনি মই ইয়াতে দি দিছোঁ। দেখা তেনেকুৱা লাগিছে, দেখিবলৈ ইমান ডাঙৰ ডাঙৰকৈ কটা হৈছে, কি হ'ব ন ইয়াত, কিন্তু এনেকৈ কাটিলেও ধুনীয়াকৈ একদম মিলি যাব, একদম কমি যাব। এতিয়া চাবলৈ অলপ পিছতে কমি যাব। এয়া মই 5 মিনিটমানৰ পাছত চেক কৰিছোঁ। তাকে ভাবিছোঁ এনেকৈ শুকানকৈ বনাওঁনে পানী অকণমান দিওঁ। শুকানকৈও বনাব পাৰি, কিন্তু মই যিহেতু দালি একো নবনালোঁ সেইবাবে ভাবিলোঁ পানী দি দিওঁ 1 কাপমান। এয়া 1 কাপ জোখৰ পানী মই দি দিছোঁ। এতিয়া মই জলকীয়া দিয়া নাই বেছি, সেয়াই আজি তেলত যে দিছিলোঁ সেয়াই। দৰকাৰ হ'লে আপোনালোকে জলকীয়া দিব পাৰে, মই এইটো আপোনালোকৰ কথা, নিজৰ মনৰ কথা, জলকীয়া কিমানটো দি খায়। বাকী এয়া আকৌ 10 মিনিটমান মই এনেদৰে দি ৰাখিম। পিতেকৰ লগত, ডাঙৰ পিতেকৰ লগত কথা পাতি আছে আৰু সেইফালে দেখাই দিয়া আৰু ডাঙৰ কৰি পিনি ছবিটো ব্লগৰ যোগেদি দেখুৱাই দিছোঁ আৰু তেখেতে একদম হাতখন বাকী বলকচোন মোৰ ৰেচিপিটো কি হৈছে। এতিয়া চাওঁচোন কিনো হৈছে ন। ভাল লাগিছে ন দেখিবলৈ, ইমান ধুনীয়াকৈ সিজিছে ন। চাব দেই আলুডোখৰ সিজিলে আৰু ধুনীয়াকৈ সিজিছে। আৰু মই হৈ গ'ল আৰু টেষ্টি হ'ব চাগে ন খাবলৈ। দেখাত কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? মই কিন্তু ভালেই দেখিছোঁ। আজি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে আজি কমেণ্টত জনাব দেই। আজি ভিডিঅ'টো মই অলপ ব্লগৰ নিচিনা বনাইছোঁ, কেনেকুৱা হৈছে মই নাজানো, প্ৰথম ট্ৰাই কৰিছোঁ, যদি ভুল হৈছে ক্ষমা কৰিব। আৰু আজি ৰেডি কৰা থালিখন এনেদৰে মই সজাই লৈছিলোঁ, একদম চিম্পুলকৈ সজাইছোঁ। বৰ একদম ভাগৰ লাগি আছিলে, মই বেছি ষ্টাইল কৰি নাথাকিলোঁ আৰু থালিখন এনেধৰণে চিম্পুলকৈ সজাই পেলালোঁ। লাষ্টত ভিডিঅ'টো কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাব। মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনখিনি আপোনালোকে আগতেই পাব। আপোনালোকৰ মৰম পালে মই অকণমান ভিডিঅ' দিবলৈ ভাল পাম, সেয়াই কামনাৰে আজি ভিডিঅ'টিৰ পৰা বিদায় মাগিছোঁ। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।